নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে ডিকে মেজিক এণ্ড এণ্ড্ৰইড টেকনিকেল। চ' বন্ধুসকল, আজি মই আপোনালোকৰ লৈ আহিছোঁ এটা এপৰ সহায়ত আপোনালোকে বহুত কাম কৰিব পাৰিব। সেই কামটো হৈছে আপোনালোকৰ প্লে ষ্ট'ৰতে আছে এপটো। আৰু কামটো কৰিবলৈ হ'লে আপোনালোকে কি কৰিব পাৰিব মই তাৰ আগতে কৰিব পাৰিব সেইটো মই জনাই আছোঁ। তাৰ আগতে মই কৈ থওঁ যে মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰাই ল'ব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰিব, কাৰণ মই এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আহি থাকোঁ। আপোনালোকে যদি এনেকুৱা ধৰণৰ ভিডিঅ' মই আপলোড কৰোঁ আপোনালোকে ন'টিফিকেশ্যন পাবলৈ হ'লে মোৰ বেল আইকনটো ক্লিক কৰিব। চ' বন্ধুসকল, বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এটা এপৰ সহায়ত আপোনালোকে মোবাইলটো ফাষ্ট কৰিব পাৰিব। কেনেকৈ ইজি কৰিব পাৰিব, এপ বিচাৰি আপোনালোকে বহুত সময় যায়। চ' ডাইৰেক্ট আপোনালোকে এপ অ'পেন কৰিব পাৰিব। এপবিলাক বহুত ভিতৰত মেনুখন অ'পেন কৰি বহুত ভিতৰলৈ যাব লগা হয়। চ' ভিতৰলৈ গৈ কেনে আপুনি এপটো অ'পেন কৰে। চ' আপুনি আৰু আছে ছিষ্টেম, আপুনি কেনেকৈ বেক ছুইচটো আপুনি ইউজ কৰে। আপুনি যিকোনো এটা এপছ অ'পেন কৰিলে বেক ছুইচটো টিপিব লগা হয়। চ' আপোনালোকে বেক ছুইচ নিটিপাকৈ আপোনালোকে কেনেকৈ ডাইৰেক্ট বেক হৈ আহিব পাৰিব। চ' আপোনালোকে ন'টিফিকেশ্যন আপোনাৰ যিখন ন'টিফিকেশ্যন পেজখন আপুনি মোবাইলৰ ওপৰৰ পৰা টানি আনিব লগা হয়। চ' কেনেকৈ আপোনালোকে এইটো ডাইৰেক্ট টানি আনিব। চ' আপোনালোকে যিকোনো এপ অ'পেন কৰক, কেনেকৈ ডাইৰেক্ট কাটি দিব। চ' ইয়াৰ বিষয়ে মই এই ভিডিঅ'টোত মই বুজাবলৈ চেষ্টা কৰিম। চ' বন্ধুসকল, কি কৰিব, আপোনালোকে প্লে ষ্ট'ৰলৈ যাব। প্লে ষ্ট'ৰলৈ গৈ FWView ফ্লেট ভিউৱাৰ এইটো মই টাইপ কৰিলোঁ। টাইপ কৰাৰ লগে লগে এইটো ৰাউণ্ড চেম্বুল এটা আহি গ'ল। এইটো ক্লিক কৰিলোঁ। আপোনালোকে ইনষ্টল কৰি ল'ব। মোৰ ইনষ্টল কৰাই আছে অলৰেডি। চ' ইয়াতে চাওক 5 মিলিয়ন ডাউনলোডছ, 4.5 ৰেটিংটো। চ' ইয়াতে চাই ল'ব কমেণ্টবোৰ। চ' বন্ধুসকল, এইটো অ'পেন কৰি ল'ব ইনষ্টল কৰি কেনে। চ' ইয়াতে পাৰ্মিশ্যন ডিটেইলছ খুজি আছে। চ' মোৰ অলৰেডি পাৰ্মিশ্যন দিয়ে আছে, মই এইটো ষ্টেটাছ ডিফল্ট কৰি দিলোঁ। তাৰপিছত মই ডাইৰেক্ট বেক হৈ আহিলোঁ। বেক হৈ অহাৰ ফলত মোৰ এইখন স্ক্ৰীণখনত ইয়াতে দেখিছে এইটো এটা ইয়াতে অকণমান চিনি পায়। ইয়াতে এটা ৰাউণ্ড চিম্বল আছে, এইটো দেখিছে আপোনালোকে। এইটোৰ থ্ৰুৰে আপোনালোকে কেনেকৈ কাম কৰিব পাৰিব মইতো দেখাই দি আছোঁ আপোনালোকক। তো আপোনালোকে ছিষ্টেমবিলাক চাবলৈ, ডেম'টো চাবলৈ চ' বন্ধুসকল, ফাৰ্ষ্ট টাইম আপোনালোকে কি কৰিব, এইটো প্ৰেছ কৰিব। প্ৰেছ কৰি আপোনালোকৰ যিমান এপছ আছে আপোনালোকক ধৰি লওক ইয়াতে ছিষ্টেম কিমানটা এপ আনিব পাৰিব। 1 2 3 4 5 6 7 8 9 10 30টা এপ আনিব পাৰিব। আপোনালোকৰ যিকেইটা মষ্ট ইম্পৰ্টেণ্ট ডাইৰেক্ট আনিব পাৰিব। কেনেকৈ প্ৰেছ কৰিব, ফাৰ্ষ্ট টাইম প্ৰেছ কৰিব। আৰু মই অলৰেডি এইবোৰ ইয়াতে আনি থোৱা আছে। চ' আপোনালোকে প্ৰেছ কৰিব। প্ৰেছ কৰি ইয়াতে ক্লিক কৰিব। চ' মই ফাৰ্ষ্ট টাইম ফোনলৈ গ'লোঁ ডাইৰেক্ট। এইটো বেক কৰিবলৈ হ'লে এইটো চুইপ কৰি প্ৰেছ কৰিলোঁ, হোৱাটছএপলৈ আহিলোঁ। এইটো লক কৰা আছে, লক কৰি দেখাব পাৰিম। চ' আপোনালোকে অ'পেন কৰি ল'ব। এইটো কাটিবলৈ হ'লে এইটো এনেকৈ চুইপ কৰিব। চ' আপোনালোকে এনেকৈ আহিব। ধৰি লওক ক্ৰম বজাৰ আহিলোঁ। চ' এইটো মই বেক কৰিম। চ' ইয়াতে থকা এপবোৰ ইয়াতে কি এপ থাকে সেইটো চাবলৈ হ'লে ওপৰত দিলোঁ। ইয়াতে এইটো ফোন এপ আছে। চ' এইটো ধৰি লওক কোনোবাই স্ক্ৰীণশ্বট লয়। স্ক্ৰীণশ্বট ল'বলৈ হ'লে নিজৰ মোবাইলৰ পাৱাৰ বটনটো আৰু আপোনাৰ ভলিউম কমোৱা বটনটো একেলগে প্ৰেছ কৰি কিনে স্ক্ৰীণশ্বট লয়। চ' ইয়াতে অতি সহজে স্ক্ৰীণশ্বট ল'ব পাৰিব। কেনেকৈ চাই প্ৰেছ কৰি চিধা আহিব। ইয়াতে স্ক্ৰীণশ্বট আছে, ফুল স্ক্ৰীণশ্বট, HD ফুল স্ক্ৰীণশ্বট। আপোনালোকে এৰি দিব, কেৱল ডাইৰেক্ট স্ক্ৰীণশ্বট আহিব। ইমান ধুনীয়া ছিষ্টেম, আপোনালোকে ইউজ কৰি চাওক। চ' স্ক্ৰীণশ্বট ল'বলৈ আপোনালোকৰ সহজ হ'ব। আৰু আছে ছিষ্টেম, আপোনালোকে চাই থাকক, ইমান ফাংচন আছে ইয়াতে। চ' ইয়াতে প্ৰেছ কৰিলোঁ, আকৌ এবাৰ দেখাই দিছোঁ, এৰি দিলোঁ, স্ক্ৰীণশ্বট হৈ গ'ল। ইয়াতে প্ৰেছ কৰিলোঁ, ইয়াতে তলত চাওক মাল্টিপল স্ক্ৰীণশ্বট। এইটো আকৌ এটা মজাৰ ছিষ্টেম। চ' আপোনালোকে চাই লওক মাল্টিপল স্ক্ৰীণশ্বট। আপোনাৰ যোনখিনি ঠাই আপোনালোকে স্ক্ৰীণশ্বট কৰিব বিচাৰিব পাৰে।
চাওক এইটো আৰু এটা চিষ্টেম আছে মাল্টিপল স্ক্ৰীনশ্বট এইটো আহিলোঁ মাল্টিপল স্ক্ৰীনশ্বট ডাইৰেক্ট আহিলোঁ ইয়াতে চাওক এইটো স্কোৱাৰ চিম্বল এটা যে আছে ইয়াতে ক্লিক কৰিব ইয়াতে বহুত অপশ্যন আছে ৰাউণ্ড চিম্বল ডিল ষ্টাৰ ত্ৰিকোণ এইটো বহুত আছে আপোনালোকে ধৰি লওক মই ডিলটো ল'লোঁ এইটো এনেকৈ স্ক্ৰীনশ্বট ল'ব পাৰোঁ আপোনালোকে জানে এনেকৈ স্ক্ৰীনশ্বট ল'ব ক্লাছ এইটো মই এনেকৈ স্ক্ৰীনশ্বট লৈ গ'ল চ' আৰু আপোনাক আৰু দেখাই দি আছোঁ এইটো আপোনালোকে মাল্টিপলত আহিলে এই দিলে মই ধৰি লওক এতিয়া ষ্টাৰ স্ক্ৰীনশ্বট ল'ম এইখিনিতে আমি ষ্টাৰ স্ক্ৰীনশ্বট ল'ম চাওক এইটো মই ষ্টাৰ স্ক্ৰীনশ্বট ল'ম চাওক এনেকুৱা ধৰণৰ স্ক্ৰীনশ্বট চ' আপোনালোকে আকৌ চাওক আৰু স্ক্ৰীন ৰেকৰ্ড চ' মই স্ক্ৰীন ৰেকৰ্ডাৰটো আপোনাক দেখাব নোৱাৰিম কাৰণ মোৰ স্ক্ৰীন ৰেকৰ্ডিং হৈ আছে কাৰণে এইটো এপৰ নাই চ' মই দেখাব নোৱাৰিম চ' ইয়াত তলত আছে এইটো চেম যেনেকৈ স্ক্ৰীনশ্বট মাল্টিপল স্ক্ৰীন ৰেকৰ্ডিং চ' স্ক্ৰীন ৰেকৰ্ডাৰ মাল্টিপল স্ক্ৰীন চেম চিষ্টেম চেম চ' এইটো স্ক্ৰীন চব ল'ব পাৰিব ফটো ল'ব পাৰিব চ' এইটো হ'ল আপোনাৰ এতিয়া আপোনাৰ নটিফিকেশ্যন আনিব লগা হ'লে এই নটিফিকেশ্যন পেজটো আনি আনে তাৰপিছত নটিফিকেশ্যন এনেকৈ দিব লাগে কোনোবাই স্পীডত দিয়ে ফুল আহি যায় কোনোবাই এনেকৈ দিয়ে জল্দি আহি যায় চ' আপোনালোকে স্ক্ৰীন আপোনালোকৰ যিখন নটিফিকেশ্যন স্ক্ৰীন এইখন আপোনালোকে কেনেকৈ আনিব এই ৰাউণ্ড চিম্বলটো কেৱল তললৈ এনেকৈ টানি দিব আহি গ'ল আৰু চাওক এনেকৈ তললৈ টানি দিব আহি গ'ল এনেকৈ তললৈ টানি দিব আহি গ'ল চ' তাৰপিছত আপোনাৰ ধৰি লওক ইয়াতে আৰু এইটো ৰাউণ্ড চিম্বলটো প্ৰেছ কৰি ধৰি ৰাখিব এইটো এনেকৈ প্ৰেছ কৰি এনেকৈ লৈ আহিব লৈ আহি ধৰি লওক মই ইয়াতে ধৰি লওক মই এইটো গেলাৰীটো হৈ যাব দেখোন মানে বহুত চিষ্টেম আছে না বহুত চিষ্টেমৰ ফলত মানে এইটো উল্টা পুল্টা লাগি গ'ল চ' আপোনাৰ গুগল হয় ডাইৰেক্ট আহিব চ' এইটো গুগল যদি আপুনি ধৰি লওক চ' আপোনালোকে কেনেকৈ বুজি পাব এনেকৈ আনিব ইয়াতে ক্লিক কৰিব গুগলত এৰি দিব আহিব এতিয়া আপোনাৰ ইয়াতে আছে ট্ৰান্সলেট এই গুগল ট্ৰান্সলেট আপোনাৰ মোবাইলত ইনষ্টল কৰা থাকিব লাগিব তাৰপিছতে আপোনালোকে এইটো গুগল ট্ৰান্সলেটত মই ক্লিক কৰি লওঁ এইটো আহি গ'ল এইটো মোৰ অলৰেডি মানে ইংলিছ দুটাই ইংলিছ কৰা আছে চ' মই যদি এইটো চিলেক্ট কৰোঁ এইটো হিন্দী কৰি দিওঁ চাওক গেলাৰী क्या है एक पैटर्न बनाए तो ये मैं तो गैलरी का इंग्लिश रा समझ ना जाने सो itu थोड़े
এপটোৰ বিষয়ে ভিডিঅ'টো আপোনালোকৰ যদি ভাল লাগিছে যদি লাইক দিব আৰু কিবা সুধিব লগা থাকিলে কমেণ্ট কৰিব নিশ্চয় মই সহায় কৰিম চ' বন্ধুসকল আজিলৈ আৰু আগলৈ এনেকুৱা ভিডিঅ'ৰ ওপৰতে আপোনালোকক লগ পাম চ' বন্ধুসকল টাটা বাই বাই টেক কেয়াৰ